बिसायख'थिया मैया जोंना मोजां जाना थांबाय 14 नं चिरां दुवार सिमलागुरियाव नाथाय दाब जायगायाव मिथिनो मोन्दों माखासे दावराव-दावसि जानाय जाथायफोरखौ बिनिनो जोंहा 14 नं चिरां दुवारनिनो दादगारियावबो जोंहा नांगालनि सावगारियाव बर होनो थिननायनि माखासे दावराव जानायफोरखौ जोङो नुनो मोनबाय लोगोसे गरिसरावबो बेलट बक्स खावनायनि दुंहाव थासारि नांगोलाव होनो थांगासिनो दं नै आदै लिथेमा नै ओरै फिसा जोंनि मानसिफ्रा ओरै फैजोबदो नांगोलाव होनो थांगासिनो दं नै बेनो नै नांगोलाव होनो थांगासिनो दं होनदोंलै आंबो जिरायदों दाथ'बाय सदिमावलाय आङो फलेन इजे होनलायदों नोङो दाथ'बाय जोंहा बिटिआरनि चिफ प्रमद बर' सारा दा मा जागोन दाखालिनिफ्रायनो बिथांनि सोमोन्दै निउज पर्टेलफोराव दामबोगासिनो दङ বাতিল হ'ব নেকি বিটিসি প্ৰধান প্ৰমোদ বড়োৰ মনোনয়ন নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিবনে প্ৰমোদ বড়োৱে সম্পত্তিৰ তথ্য লুকুৱাই বিপদত বিটিসিৰ মুৰব্বী প্ৰমোদ বড়ো কাৰাগাৰ অথবা 6 বছৰলৈ নিৰ্বাচন খেলাত প্ৰতিবন্ধকতা লাগিব নেকি প্ৰমোদ বড়োৰ সমাগত বিটিসি নিৰ্বাচন ইতিমধ্যে নিৰ্বাচনী শপতনামা দাখিল কৰিছে প্ৰাৰ্থীসকলে কিন্তু বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নিৰ্বাচনী শপতনামাত ভূ সম্পত্তিৰ তথ্য গাপ দিয়াৰ চাঞ্চল্যকৰ এক তথ্য পোহৰলৈ আহিছে নিয়ম অনুসৰি নিৰ্বাচনী শপতনামাত প্ৰাৰ্থীয়ে নিজৰ আৰু পৰিয়ালৰ নামত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তথ্য দাখিল কৰিব লাগে তথ্য লুকুৱালে জনপ্ৰতিনিধিত্ব আইন 1951 অনুসৰি মনোনয়ন বাতিল হ'ব লাগে কিন্তু প্ৰাপ্ত তথ্য অনুসৰি বিটিসি নিৰ্বাচনত 28 নং গয়বাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে পত্নীৰ নামত থকা কেইবাটাও ভূ সম্পত্তিৰ তথ্য গোপন কৰিছে প্ৰমোদ বড়োৱে তেওঁৰ নিৰ্বাচনী শপতনামাত পত্নী পাৰুল ভৰালী বড়োৰ নামত মুঠ 3 বিঘা 10 লেচা ভূমি থকাৰ তথ্য সদৰি কৰিছে এই আটাইখিনি ভূমি আছে ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত কছাৰী হলমাৰী গাঁৱত কিন্তু প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা কমেও আন 9টা স্থানৰ ভূ সম্পত্তিৰ ঠিকনা উল্লেখ নকৰাৰ তথ্য পোহৰলৈ আহিছে নিৰ্বাচনী শপতনামাত প্ৰমোদ বড়োৱে পত্নীৰ নামত যিসমূহ ভূ সম্পত্তিৰ তথ্য সদৰি কৰিছে তাৰ বিৱৰণ এনেধৰণৰ এয়া হ'ল ঘোষিত 3 বিঘা 10 লেচা ভূমিৰ তথ্য দি ক্ৰছ কাৰেণ্টে লাভ কৰা তথ্য অনুসৰি ৰঙিয়া ৰাজচক্ৰৰ ভিতৰত আৰু কমেও 9টা স্থানত বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ নামত ভূ সম্পত্তি আছে যি তথ্য তেওঁ নিৰ্বাচনী শপতনামাত উল্লেখ কৰাৰ পৰা বিৰত আছে তেনে কেইটামান ভূ সম্পত্তিৰ বিৱৰণ এনেধৰণৰ ক ৰঙিয়া ৰাজচক্ৰৰ অন্তৰ্গত কছাৰী হলমাৰী গাঁৱৰ দাগ নং 227/242 পট্টা নং 202 খ দাগ নং 390 পট্টা নং 202 গ দাগ নং 227 পট্টা নং 202 ঘ দাগ নং 227 পট্টা নং 202 ঙ দাগ নং 391 পট্টা নং 167 প্ৰথম চ দাগ নং 390 পট্টা নং 202 আৰু দ্বিতীয় চ দাগ নং 318 পট্টা নং 1059 এয়া হ'ল ঘোষিত 3 বিঘা 10 লেচা ভূমিৰ তথ্য দি ক্ৰছ কাৰেণ্টে লাভ কৰা তথ্য অনুসৰি ৰঙিয়া ৰাজচক্ৰৰ ভিতৰত আৰু কমেও 9টা স্থানত বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী